নমস্কাৰ বন্ধুসকল, মই আজি বনাবলৈ ওলাইছোঁ এগ ব্ৰেড টোষ্ট। ভিডিঅ' আৰম্ভ কৰাৰ আগত বন্ধুসকল আপোনালোকলৈ এক অনুৰোধ থাকিল, মোৰ এই চেনেলটো আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ এটা কৰি দিব। বন্ধুসকল, আমাৰ কি কি প্ৰয়োজন হ'ব ৰেচিপিটো বনাবলৈ আমি চাই লওঁ। আমাক লাগিব 2টা ডিম, আৰু লাগিব হাফ কাপ ময়দা, আৰু লাগিব চেনি। ব্ৰেড ভাজিবলৈ ৰিফাইন তেল লাগিব, আৰু লাগিব 10খন ব্ৰেডৰ স্লাইচ। আহকচোন বন্ধুসকল, আমি ৰেচিপিটো আৰম্ভ কৰোঁ। এয়া মই এটা বলত হাফ কাপ ময়দা লৈছোঁ। তাৰপিছত এতিয়া 2টা কণী ভাঙি দিম। এতিয়া আমি মিক্স কৰিব লাগিব। ইয়াত এতিয়া অলপ গাখীৰ দিম, অলপ অলপকৈ গাখীৰ দি থাকিম। এতিয়া চেনি দিছোঁ, প্ৰায় 6-7 চামুচমান চেনি দিছোঁ। মই অলপ চেনিটো কম খাওঁ কাৰণে অকণমান কম দিছোঁ, আপোনালোকৰ ইচ্ছা অনুযায়ী দিব, আপোনালোকে কিমান চেনি ভাল পায়। মই অকণমান নিমখ দিলোঁ। এয়া আমাৰ বেটাৰটো ৰেডি হৈ গৈছে। ইমান পাতল হ'ব লাগিব বেটাৰটো। তাৰপিছত টাৱাখনত অলপ ৰিফাইন তেল দিলোঁ। এতিয়া ভাজিব লাগিব ব্ৰেডটো। এয়া বেটাৰটোত মই ব্ৰেডৰ স্লাইচ এটা লৈ এনেকৈ ডিপ কৰি লৈছোঁ। এতিয়া ব্ৰেডটো ভাজিম টাৱাত। 2 লিটিৰমান দিলেই আমাৰ হৈয়ে যায়, 2 মিনিটতে হৈ যায়। একেবাৰে সহজ ৰেচিপি, আপোনালোকে বনাই চাব। মোৰ ৰেচিপিটো চাই ইমান দেৰি চোৱাৰ বাবে ধন্যবাদ।